বলক গাইজ বৰষুণ বতৰ অলপ ফুৰি আহোঁ। এয়া আমি পাণবাৰী পালোঁ। এতিয়া বৰষুণ বতৰ ন, অলপ চাহ তাহ খাই লওঁ, ভাল লাগিব। আমি আহি পাণবাৰী পালোঁ, অলপ চাহ তাহ খাই লওঁ, বহুত জেগা আহিলোঁ, পুৰা বৰষুণ। চাহ তাহ খাই আমি ওলালোঁ। যেনেকুৱাকৈ বতৰটো আহিছে, লাগিছে পুৰা বৰষুণ দিব আৰু। বৰষুণ যোৱাৰ পিছত পৰিৱেশটো দেখিছানে গাইজ, কি ধুনীয়া লাগিছে। চাৰিওফালে সেউজীয়া আৰু সেউজীয়া, ইমান ধুনীয়া, মানে মন চনে ভাল লাগি যায়। বৰষুণ দিব কিন্তু আৰু বৰষুণ অহাটো ফিক্স এইটো পুৰা। আগফালে চাওকচোন কি ধুনীয়া লাগিছে চাৰিওফালে। আৰু ৰখি দিম আমি। হয় হয়, যদি মুকল পথাৰ পাই যাওঁ ৰাখি দিম আমি। বলক আমি ভিডিঅ'টো একেলগে উপভোগ কৰোঁ। আগফালে কি কি আছে দেখুৱাম আপোনালোকক, কেৱল চাই যাওক ভিডিঅ'টো। এইবাৰ বৰষুণ দিলে ৰখিম, পথাৰেই হওক খালেই হওক, আপোনালোকক দেখাম আৰু চাব। অচিনাকি মনত অভিমানী তুমি, ৰঞ্জুন ৰঞ্জুন গুণ 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 কৰে মৰি। কিছু সময় অহাৰ পিছতে আমি একদম নেৰানেপেৰা বৰষুণ পালোঁ, তাকো পথাৰৰ মাজত। কেইজনমান ল'ৰা আছে ইয়াতে মাছ মাৰি আছে, আৰু দুজনমান আছিলে এনেকৈ কালভাৰত সোমাই। তাৰ লগত আমি চিনাকি হ'লোঁ, নাম চাম সুধিলোঁ, আৰু বৰ ধুনীয়াকৈ কালভাৰৰ ভিতৰত সোমাই আছে সিহঁতে। এনেকৈ অলপ টাইম থাকিলোঁ আৰু তাত থাকি বৰষুণখিনি এৰালৈকে আমি আছিলোঁ লাহে লাহে। তাৰপৰা বহুত ভাল লাগিল এনেকৈ ঘূৰি ফুৰি বৰষুণৰ মাজত, নতুন ঠাই, নতুন এক্সপিৰিয়েঞ্চ আপোনালোকো চাব। আৰু এইটো ক'ত আছিল, ডিষ্ট্ৰিক্টটো চিৰাং হয়। আমি ডিউটিত অহা টাইমত এনেকৈ দেখিলোঁ আৰু ভাবিলোঁ এটা ভিডিঅ' বনাওঁ, কি হয় কি পাওঁ কি দেখিলোঁ। বাবু হাইকুট দিয়া বৃষ্টি আইছে, বৃষ্টি 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 চলছে, বৃষ্টি চলছে। কেমন লাগছে, কেমন লাগছে? ভালো লাগছে না? ভালো লাগছে।